মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নতুন পাঠ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। তোমালোকে কিতাপত তোমালোকৰ 5 নম্বৰ পাঠটো উলিয়াই ল'বা আৰু আমাৰ পাঠটোৰ নাম আজি গুৰু দক্ষিণা। মই পঢ়ি যাম, তোমালোকে কিতাপত শব্দবোৰ ভালকৈ চাই যাবা যাতে উচ্চাৰণ আৰু বানান শুদ্ধকৈ ক'ব পাৰা। আমাৰ পাঠটো গুৰু দক্ষিণা, তোমালোকে চাই যাবা কিতাপখন। আগৰ দিনত শিক্ষা হাং হ'লে শিষ্যই গুৰুক দক্ষিণা দি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক ৰীতি আছিল। পূৰ্বতে গুৰুৱে শিষ্যক বিনামূলীয়াকৈ শিক্ষাদান কৰিছিল। শিষ্যৰ প্ৰকৃত জ্ঞান লাভ আৰু সৰ্বাংগীন ব্যক্তিত্বৰ বিকাশেই আছিল গুৰুৰ প্ৰধান উদ্দেশ্য। গুৰুৱে কামনা কৰিছিল শিষ্যসকল প্ৰকৃত মানৱীয় গুণৰ অধিকাৰী হওক আৰু সত্য অন্বেষণৰ মাজেৰে তেওঁলোকে জীৱন বৃত্ত পাৰ কৰক। এই ক্ষেত্ৰত গুৰু দক্ষিণা নিমিত্ত মাত্ৰ। গুৰু দক্ষিণা পাঠটিৰ জৰিয়তে নীতি নৈতিকতাবিহীন গুৰু দক্ষিণা লাভ কৰাৰ বিপৰীতে সত্যাশ্ৰয়ী মূল্যবোধৰ বিকাশ সম্পৰ্কে জানিব পাৰিবা। এতিয়া কেনেকুৱা আমাৰ পাঠটো আছে আমি পঢ়িম। আজিকালিৰ গুৱাহাটী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ নিচিনা বা তাতকৈ ডাঙৰ বিশ্ববিদ্যালয় পুৰণি ভাৰতবৰ্ষতো আছিল। নালন্দা, তক্ষশিলা, উদান্তপুৰী, ধান্যকটক আদি ভাৰতবৰ্ষৰ প্ৰাচীন নামজ্বলা বিশ্ববিদ্যালয়ত পৃথিৱীৰ নানা দেশৰ পৰা আহি হাজাৰ হাজাৰ ছাত্ৰে অধ্যয়ন কৰিছিল। ছাত্ৰ মানে ছাত্ৰ। আমাৰ পুৰণি কামৰূপ ৰাজ্যতো নিশ্চয় কেইবাখনো বিশ্ববিদ্যালয় আছিল। আমি সেইবোৰৰ নামৰ বাহিৰে এতিয়াও সবিশেষ বিৱৰণ জানিব পৰা নাই। বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইতৰ দাঁতিত এনেকুৱা এখন বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয়ৰ অধীনত বৰগংগাৰ পাৰৰ বশিষ্ঠ আশ্ৰমত এখন ডাঙৰ টোল আছিল। সেই টোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ। বেদকণ্ঠ বিদগ্ধ পণ্ডিত। ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো শাস্ত্ৰৰ কথা তেওঁৰ জিভাৰ আগতেই। বেদকণ্ঠৰ চতুষ্পাঠীত মানে তেওঁৰ পঢ়াশালীত দুকুৰিজনমান ছাত্ৰ আছিল। তেওঁবিলাকে নিজৰ ধন নভঙাকৈ গুৰুগৃহত থাকি নানা শাস্ত্ৰ চৰ্চা কৰিছিল। পুৰণি ৰীতিমতে ছাত্ৰসকলে আজিকালিৰ দৰে বিশ্ববিদ্যালয়ত কোনো মাচুল দিব নালাগিছিল। তেওঁলোকে বছৰি একোবাৰ নগৰলৈ বা ধনী মানুহৰ ওচৰলৈ গৈ খুজি মাগি যি পাইছিল তাকে গোটাই আনি গুৰুৰ চৰণত অতি সন্তৰ্পণে গুৰু দক্ষিণা হিচাপে নিবেদন কৰিছিল। ৰামচন্দ্ৰই কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি লোৱাৰ নিচিনাকৈ গুৰুৱেও হৃষ্টচিত্তে তাকে লৈ ছাত্ৰসকলক জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দিছিল। আজিও সেই ৰীতিকে অনুসৰণ কৰি কামৰূপৰ টোলত পঢ়া ছাত্ৰসকলে চৈত ফুৰি বছৰেকত একোবাৰ গুৰুৰ দক্ষিণা গোটায়। এদিন বেদকণ্ঠই ছাত্ৰসকলক ওচৰলৈ মাতি আনি মৰমৰ মাতেৰে ক'লে, "বাছাহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো টুটি আহিছে। তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। এতিয়া তহঁতে তাৰ সলনি মোক ধন সোণ গোটাই আনি দেহক। জানই নহয় ভগৱন্ত শ্ৰীকৃষ্ণয়ো সান্দীপনী মুনিক কেনেদৰে গুৰু দক্ষিণা দিছিল।" গুৰুৰ মুখত এনে কথা শুনি ছাত্ৰবিলাকে বৰ আনন্দ পালে। শিষ্যই গুৰুক দক্ষিণা দি সন্তোষ লগাব পৰাটো কিমান সৌভাগ্যৰ কথা। এজন বয়সীয়াল ছাত্ৰই ক'লে, "গুৰুদেৱ, আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে। এতিয়া আমি কি উপায়েৰে ধন সোণ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক। আমি আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম।" গুৰুৱে ক'লে, "বাছা, তোৰ কথা শুনি মই বৰ ৰং পালোঁ। খুজি মাগি বেছি ধন গোটোৱাটো উজু নহয়। এতেকে ধনী মানুহৰ পৰা ডকা হকা দি ধনৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবি। কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি আৰু কাষেদি কোনো ধনী সাউদ গ'লে ততালিকে তেওঁৰ পৰা যি ধন পাৱ কাঢ়ি ল'বি। চাবি যাতে কোনেও নেদেখে আৰু সদাগৰো একো অনিষ্ট নহয়।" গুৰুৰ এই কথা শুনি ছাত্ৰবিলাক কিৰিলি পাৰি যাবলৈ ওলাল। গুৰু দক্ষিণা দিবলৈ এনে সহজে সোণালী চেগ সটকাই নিমিলে। ল'ৰাহঁতৰ আনন্দ চাই কোনে?
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ইয়াতে মই পাঠটো সামৰিছোঁ। ইয়াৰ পিছৰখিনি আমি আমাৰ পিছৰ ক্লাছত আলোচনা কৰিম।